নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমান সময়ছোৱাত আটাইতকৈ চৰ্চিত শব্দটোৱে হৈছে ৰিমছ, আৰু এই ৰিমছক লৈ অসমৰ শিক্ষা বিভাগ আৰু অসমৰ শিক্ষক সমাজ দুই মেৰুত অৱস্থান কৰিছে। আৰু এই ৰিমছক লৈ ইতিমধ্যে অসমৰ শিক্ষক সমাজ ইতিমধ্যে হাইকোৰ্টত দ্বাৰস্থও হৈছে। আৰু তেনে সময়তে অসম চৰকাৰে দৰমহা কৰ্তনকে আদি কৰি বিভিন্ন ভাবুকি প্ৰদানেৰে ৰিমছ বলৱৎকৰণৰ বাবে যি নিৰ্দেশনা প্ৰদান কৰিছে, তেনে নিৰ্দেশনাৰ পিছতে আহিছে এক দুখবৰ। আৰু দুখবৰটো হৈছে এগৰাকী শিক্ষাগুৰুৱে ইতিমধ্যে ৰিমছ এপ ব্যৱহাৰ নজনাৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছে আৰু ইতিমধ্যে আত্মহত্যা কৰিছে। তো অসমীয়া প্ৰতিদিন এই পৰ্টেলটোত এই বাতৰিটো প্ৰকাশিত হৈছে। আমি চমুকৈ চাওঁ আহক। শিক্ষা বিভাগৰ ৰিমছ এপ ব্যৱহাৰ কৰিব নোৱাৰি, বিদ্যালয়তে প্ৰধান শিক্ষকৰ আত্মহত্যা। ডিমৌত অঘটন, আত্মহত্যা কৰিলে এজন শিক্ষকে। বিদ্যালয়ৰ শ্ৰেণীকোঠাতে চিপ লৈ আত্মহত্যা কৰিলে প্ৰধান শিক্ষকে। ডিমৌৰ লখিমীপথাৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। শিক্ষা বিভাগৰ ৰিমছ এপৰ ব্যৱহাৰ কৰিব নজনাৰ বাবে প্ৰধান শিক্ষকজনে আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। তো বন্ধু-বান্ধৱীসকল, মই নামটো প্ৰকাশৰ পৰা বিৰত থাকিম। তো ইমানেই আছিল ভিডিঅ'টো। এই ৰিমছ এপে শিক্ষক সমাজৰ মাজত যথেষ্ট মানসিক চাপ বৃদ্ধি কৰিছে, যাৰ ফলত হয়তো এইগৰাকী শিক্ষাগুৰুৱে এনেকুৱা চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল। শিক্ষা বিভাগৰ বিভিন্ন বিষয়াৰ জৰিয়তে হওক বা ডিচিসকলৰ জৰিয়তে হওক, বিভিন্ন আলাপ আলোচনাৰ মাজতো শিক্ষক সমাজৰ লগত আলোচনাৰ পিছতো কঠোৰভাৱে এই ৰিমছ বলৱৎকৰণক লৈ যি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰে ফলশ্ৰুতিত এইগৰাকী প্ৰধান শিক্ষকে ইতিমধ্যে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। তো বন্ধু-বান্ধৱীসকল, ইমানেই আছিল ভিডিঅ'টো। প্ৰতিগৰাকী শিক্ষাগুৰুৱে ৰিমছ এপ সন্দৰ্ভত নিজৰ মন্তব্য কমেণ্ট বক্সত দাঙি ধৰিব বুলি আশা কৰিলোঁ, আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।